পুৱা যেতিয়া ঘৰৰ পৰা ওলাই ক্লাছত যাওঁ আৰু লগৰখিনিক লগ পাওঁ, হাঁহি ধেমালি কৰি গোটেই দিনটা কেনেকৈ পাৰ হয় গমেই নাপাওঁ। আৰু আবেলি ঘৰত ঘূৰি অহাৰ পিছত কি কৰিম, কি কৰিলে ভাল হ'ব, কি কৰা যাব, এইবিলাক ভাবা চিন্তা। তাৰ উপৰিও কিছুমান মানুহে বেয়াকৈ কোৱা কথাবিলাকো বেয়া লাগি থাকে আৰু এনেকৈ দিনকেইটা গৈ আছে। আসসালামু আলাইকুম এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে বহুত বেছি স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই ক্লাছৰ পৰাই আৰম্ভ কৰি দিছোঁ আৰু এতিয়া আমাৰ ক্লাছ চলি আছে, মানে ফেচিয়েলৰ প্ৰেক্টিছ কৰাই আছে। আৰু মোৰ লগৰজনী তাই ভিডিঅ'ত আহিবা বেয়া পায় কাৰণে মই তাৰ লগত বাৰে বাৰে ধেমালি কৰোঁ। ঘৰৰ পৰা বাহিৰত ওলাৰ কাৰণে মানুহৰ বহুত কিবা কিবি কথা শুনাৰ পিছতো কিবা এটা ট্ৰাই কৰি আছোঁ। নাজানো কিমান দূৰ আগবাঢ়িব পাৰিম। সেইখিনি জীৱনত ইমান কষ্ট পোৱাৰ পিছত মই আল্লাহ তালাৰ ওচৰত এটাই আশা কৰোঁ, নেক্সট যদি আৰু জন্ম ল'ব লগা হয়, আল্লাহ তালাই যাতে মোক ছোৱালী হৈ নজন্মায়। তো আজিৰ কাৰণে ক্লাছ শেষ। চাহ আৰু চিঙৰা খাই আছোঁ, তাৰপিছত ঘৰত যাব ওলাম। ক্লাছৰ পৰা আহি ভাত খাই অলপ সময় ৰেষ্ট ল'লোঁ আৰু এতিয়া সন্ধিয়াৰ সময় গোটেইকেইটা লগ হৈ টেঙা খাই আছোঁ, বগৰী টেঙা। মা ধুনীয়াকৈ ৰান্ধি থৈছে আৰু আমি খাই আছোঁ। মই ঘৰত একেবাৰে অহাৰ পিছত যদিও মানুহে মোক বেয়াকৈ কৈ আছে বা মোৰ কথা বেয়া ভাবি আছে, তথাপি মোৰ একো ক'ব লগা নাই। কাৰণ মোৰ ঘৰত মোৰ মা, দেউতা, মোৰ ভাই, মোৰ ভণ্টি সকলোৱে আছে আৰু সিহঁতৰ মাজত থাকিয়ে মই শান্তি পাম। আৰু মই যিহেতু বাচি আছোঁ, তো মই মোৰ শান্তিটাই বিচাৰিব লাগিব না। তো সেইটাৰ কাৰণে মই য'ত শান্তি পাওঁ তাতে থাকিম। আৰু চবতকৈ ডাঙৰ শান্তিৰ বস্তু হ'ল মোৰ বেটা, আৰু মোৰ বেটা মোৰ লগতে আছে। তাতকৈ বেছি আৰু মোক কি লাগে? ঘৰ এখনত যেতিয়া তাৰ হাজবেণ্ড নাথাকে আৰু সেই ঘৰখনত সেই বোৱাৰীটোৰ দামেই নাথাকে, আৰু য'ত দাম নাথাকে তাত থকাৰ কোনো দৰকাৰেই নাথাকে। আৰু এইফালে ৰাতিৰ যা যোগাৰ চলি আছে, ভাবি ৰান্ধি আছে আৰু ভাবিক অলপমান হেল্প কৰি দিলোঁ। আৰু এইবিলাক কি হয় কমেণ্ট কৰি জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ খাই কেনে, আৰু আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাব। আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে, যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে অলপমান ছাপোৰ্ট কৰক মোক আগবাঢ়ি যাবলৈ, আৰু আপোনালোকৰ ছাপোৰ্টৰ বহুত বেছি দৰকাৰ আছে। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বাই বাই। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকক।